হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু এয়া হৈছে নৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰাংগণ। আমি ইয়াত উপস্থিত হ'লোহি বৰ্তমান, আৰু আমিয়ে চাগে প্ৰথমটো দল যিয়ে পালোহি। এতিয়া আজি শোভাযাত্ৰা আছে, সেয়ে আমাৰ দলক নিমন্ত্ৰণ জনোৱা হৈছিলে। এয়া পালোহি, আৰু বাকী কি হয় এতিয়া। যিহেতু শোভাযাত্ৰাৰ বাবে নিৰ্ধাৰিত টাইমতকৈ আমি সোনকালে পালোহি, সেইকাৰণে স্কুলৰ কেম্পাছতে অলপ ঘূৰিছোঁ। কাৰণ এইখন স্কুলত মই আগতে সোমাই নাই পোৱা বাৰু, এনেই বাহিৰৰ পৰা দেখিছিলোঁ। সেয়ে আজি অলপ ভিতৰত ঘূৰি চাইছোঁ কি আছে। শোভাযাত্ৰালৈ বহুত টাইম আছে, সেইকাৰণে আমি এতিয়া এইফালে গ্ৰন্থমেলা বাণিজ্য মেলালৈ সোমাই আহিছিলোঁ। কিন্তু এতিয়া দোকানবিলাক খোলা নাই, আৰু ইফালে ভোক লাগিলে, সেইকাৰণে খানা বিচাৰি আহিলোঁ আমি। কি আছে প্ৰথমতে চাই লৈছোঁ, তাৰ পৰা খানা খাব লাগিব। দোকানত সোমালোহি, যিহেতু ৰাতিপুৱাই আহি দিলোঁ, ভালকৈ খোৱা বোৱা নহ'লে, ভাত পানী খাব নহ'ল, সেইকাৰণে এতিয়া ইফালে অলপ কিবা কিবি খাই লওঁ আমি মটৰ ঘুগুনি লৈ বহি আছোঁ। যিহেতু খোৱাটো প্ৰথম, সেইকাৰণে ঘুগুনি লৈছোঁ খাবলৈ। ইফালে ভাইটিহঁতে ঘুগুনি দি আছে, আৰু এইখন দোকানৰ আমিয়ে প্ৰথম কাষ্টমাৰ চাগে, আমিয়ে আৰম্ভণি কৰিছোঁ, দোকানখন ফিটা কাটিছোঁ। এতিয়া খাওঁ দেই, ৰখি থ'ব নোৱাৰি আৰু। এয়া শোভাযাত্ৰা আৰম্ভ হ'ব আৰু কিছু সময়ৰ পিছত। প্ৰতিটো সাংস্কৃতিক দলেই উপস্থিত হ'লহি, আৰু এইফালে প্ৰথমে হৈছে গায়ন বায়ন যোৰা, আৰু এইফালে পৰম্পৰাগতভাৱে গাঁৱলীয়া ৰীতি নীতিৰে তোলনি বিয়াত পানী তোলা দল, আৰু এইফালে নাচনী দলটো। বিভিন্ন ধৰণৰ দল আহি উপস্থিত হ'লহি, আৰু কিছু সময়ৰ পিছতে শোভাযাত্ৰাটো আৰম্ভ হ'ব। এইফালে NCC দল, ইফালে এইটোৱে হৈছে আমাৰ দল, আমাৰ পানী তোলা দলটো। আটাই আমি সাজু হৈছোঁ। মানস ৰবীন দা অহাৰ পিছতেই শোভাযাত্ৰাৰ আৰম্ভণি হ'ব। আমি সকলোৰে উৎকণ্ঠাৰে বাট চাই থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ মানস ৰবীন দা উপস্থিত হ'লহি, আৰু তেখেতে এতিয়া আমাৰ শোভাযাত্ৰাখনি মুকলি কৰিব, আৰু আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব। আৰু নীতি নিয়মৰ মাজেৰে আমাৰ শোভাযাত্ৰা আৰম্ভ হৈছে। এয়া প্ৰথমখন গেট পাৰ হৈছোঁ আমি। লোকে লোকাৰণ্য হৈ পৰিছে, ইমান অগণন মানুহ, লাইনটো চকুৰে মনিব নোৱাৰি। আজি বহুত বেছি ভাল লাগিছে। ভাগৰ লাগে নালাগে নাজানো, কিন্তু মনটো বহুত ভাল লাগিছে ইমান মানুহৰ মাজত শোভাযাত্ৰা কৰিবলৈ পাই কিনে। আমাৰ শোভাযাত্ৰা শেষ হ'ল, আৰু এইফালে আমি আহি গান গাইছোঁ, আৰু আমাৰ দল মানুহে বিহু কৰি আছে, নৃত্য। অলপ জিৰণি লৈ এইফালে দোকানলৈ ওলাই আহিছোঁ। কি মেলা আহিছে, বাণিজ্য মেলা আৰু গ্ৰন্থমেলা, কি পাওঁ চাওঁচোন। এতিয়া বহুত ধুনীয়া বস্তু ওলাইছে। অভং হৈ সঁচাকে অকৰা জনম ললোং, তোৰেচোন কাৰণে ঘৰতে গালি খালো। বৰ ধুনীয়া বেগ লাগিছে। বেগটো চাইছোঁ আৰু পচন্দ হ'লে ল'ব লাগিব। ধুনীয়া লাগিছে। খাব মই এৰিলোং, শুবলে পাহৰিলোং, তোৰেচোন কাৰণে কতখন মই কৰিছোং। ঘৰতাই বুবায়ে পগলা মোক বুলি কয়, জধলা মোক বুলি কয় জানো। মেলা চাই এটালোঁ, আৰু এতিয়া এইফালে আমি খানা খাবলৈ গৈছোঁ আমি সকলোৱে। আৰু আজি ভিডিঅ'টো যদি চাই ভাল লাগিলে, আপোনালোক সকলোৱে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।